beauty. এটা শিশুৰ সৌন্দৰ্য Emperor Akbar was very happy as his son Salim had a son. সম্ৰাট আকবৰৰ পুতেক ছেলিমৰ এটা পুত্ৰ আছিল বাবে তেওঁ বৰ সুখী আছিল The king was very fond of his grandson. সম্ৰাটৰ নাতি ল'ৰা বৰ প্ৰিয় আছিল He spent hours playing with the child and had started neglecting the affairs of the state. তেওঁ নাতিৰ লগত ঘণ্টা ঘণ্টা ধৰি খেলিছিল আৰু তেনেকৈয়ে ৰাজ্যৰ কাম কাজত অৱহেলা কৰিবলৈ লৈছিল Whenever he came to the court, he would discuss only his grandson. তেওঁ যেতিয়া ৰাজসভালৈ আহিছিল তেতিয়া তেওঁ কেৱল তেওঁৰ নাতিৰ ল'ৰাৰ কথাহে পাতিছিল He used to say, "There is no child more beautiful than my grandson." তেওঁ কৈছিল মোৰ নাতিৰ ল'ৰাতকৈ আন কোনো শিশু ধুনীয়া নহয় Everyone agreed with Akbar except Birbal as they were scared of the king. বীৰবলৰ বাহিৰে আন সকলোৱে আকবৰৰ কথাত ভয় দিলে যিহেতু বীৰবলৰ বাহিৰে আন সকলোৱে ৰজাক ভয় কৰিছিল Birbal remarked, "Huzur, the young prince is very beautiful, but my parents find their children beautiful." বীৰবলেও অভিমত দিলে হুজুৰ শিশু ৰাজকুমাৰ সঁচাকৈয়ে বৰ ধুনীয়া কিন্তু সকলোবোৰ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক ধুনীয়াই দেখে Akbar became angry when he heard this. আকবৰৰ এই কথা খঙত জ্বলি উঠিল How dare you say this, Birbal? বীৰবল এনে কথা ক'বলৈ তোমাৰ সাহস ক'ত পালা No child is more beautiful than my grandson. মোৰ নাতি ল'ৰাক আন কোনো শিশু সুন্দৰ হ'বই নোৱাৰে One minister then said, "Tomorrow let us all bring a child who we think is beautiful." এজন মন্ত্ৰীয়ে তেতিয়া ক'লে কাইলৈ আমি সকলোৱে একোটাকৈ শিশু আনিম Then we can judge for ourselves. তেতিয়া আমি সহজে বিচাৰ কৰিব পাৰিম The next day, everybody brought a child to the court except Birbal. পিছদিনাখন বীৰবলৰ বাহিৰে সকলোৱে একোটাকৈ শিশু ৰাজসভালৈ আনিলে Akbar asked him, "Why have you not brought a child?" আকবৰে তেতিয়া বীৰবলক সুধিলে তুমিও এটা শিশু নানিলা কিয় Where is the child that is more beautiful than my grandson? মোৰ নাতিৰ ল'ৰাতকৈ ধুনীয়া সুন্দৰ শিশুটো ক'ত I have found a child who is the most beautiful child in the entire country. মই এটা শিশু পাইছোঁ যিটো গোটেই দেশৰ ভিতৰতে সুন্দৰ ধুনীয়া The mother is refusing to let me bring the child to the court. ৰাজসভালৈ শিশুটোক অনাত মাকে মোক বাধা দিলে She does not want stranger to cast an evil eye on her child, replied Birbal. অচিনাকি মানুহৰ কুদৃষ্টি তাইৰ ল'ৰাটোৰ ওপৰত পৰাটো মাকে নিবিচাৰে এইবুলি বীৰবলে উত্তৰ দিলে To this Akbar said, If this so we can go and see the child in disguise. ইয়াকে শুনি আকবৰে ক'লে এয়াই যদি হয় আমি আমাৰ পৰিচয় লুকুৱাই শিশুটো চাই আহিবগৈ পাৰোঁ So Akbar, Birbal and a few other ministers disguised themselves and went to see the child. সেয়ে আকবৰে বীৰবল আৰু কেইজনমান মন্ত্ৰীয়ে নিজৰ চেহেৰা বদলাই শিশুটো চাবলৈ গ'ল Birbal led them to the small dirty hut where they saw a child playing on a heap of sand. বীৰবলে তেওঁলোকক এটা সৰু লেতেৰা পজাৰীলৈ লৈ গ'ল য'ত তেওঁলোকে এদম বালিৰ ওপৰত খেলি থকা শিশু এটাক দেখা পালে All of them were shocked as they had never seen an ugly child. সকলোৱে হতভম্ব হৈ ক'লে যে ইমান কুৎসিত শিশু কেতিয়াও দেখা নাই The child had a running nose. শিশুটোৰ ঠেঙত ওলাই আছিল He had chicken pox marks all over his body. এটা চকু প্ৰায় আধা বন্ধ আছিল আৰু গাটো লেতেৰা ভৰপূৰ আছিল One of his ears was half shut and was full of dirt.
আকবৰৰ খং উঠিল আৰু কৈছিল, বীৰবল, তুমি এই শিশুটা সকলোতকৈ সুন্দৰ ধুনীয়া বুলি ক'ব খোজা। Akbar was enraged and said, Birbal, you call this child the most beautiful. আশা কৰা ভগৱানে মোক ক্ষমা কৰিব, কিন্তু এনে কুৎসিত শিশু মই জীৱনত দেখা নাই। I hope God, the child mother overheard Akbar. আকবৰৰ এই কথা শিশুটোৰ মাকে শুনা পালে আৰু তাইৰ বৰ খং উঠিল। She picked up the child and screamed at Akbar. তাই শিশুটোক তুলি লৈ আকবৰক চিঞৰি উঠিল, মোৰ শিশুটোক কুৎসিত বোলাৰ সাহস তুমি ক'ত পালা? Get out of her. I don't want strangers to cast their evil eye on my child. ইয়াৰ পৰা আঁতৰি যোৱা, মই মোৰ শিশুটোৰ ওপৰত কোনো অচিনাকি মানুহৰ পৰাটো নিবিচাৰোঁ। She would her child face and kiss him. তাই ল'ৰাটোৰ মুখখন মুচি চুমা খালে। তাই শিশুটোক ভিতৰলৈ নি দৰজাখন মাৰি দিলে। Akbar finally agreed with Birbal. আকবৰে অৱশেষত মানি ল'লে বীৰবলৰ কথা। All children seem beautiful to their parents. তেওঁ ক'লে, তুমি শুদ্ধ বীৰবল। দেউতাকৰ কাৰণে সকলো শিশুই সুন্দৰ। ধন্যবাদ। Let's go.